ভাবিছিলোঁ কলকাতা যাম, সেইবাবে ষ্টেচনত আহি ৰখি আছোঁ, কিন্তু ট্ৰেইন নাই। এতিয়া কি কৰিম? নমস্কাৰ বন্ধুসকল, মই আকবৰ আৰু আপোনালোকে চাই আছে ব্লগাৰ আকবৰ ইউটিউব চেনেল। আজি আমি ধুবুৰী বজাৰত গৈ আছোঁ। তো কিছুমান বস্তু ল'ম আৰু ফুৰিম অলপ। তো আপোনালোকক সকলো বস্তু দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে শেষলৈকে চাই থাকিব। তো লগ পাই আছোঁ একেবাৰে বজাৰত গৈ। তো এতিয়া আহি গ'লোঁ আমি ধুবুৰী প্লেটফৰ্মত। তো এইফালে প্লেটফৰ্ম আছে, কিন্তু ট্ৰেইন নাই। ট্ৰেইন সদায় নাথাকে ইয়াত, টাইমত আহে আৰু যায়। তো এতিয়া নাই। তো এতিয়া ইয়াৰ পৰা আকৌ বজাৰত যাম। তো এতিয়া গৈ আছোঁ। ভাবিছিলোঁ কলকাতা যাম, সেইবাবে ষ্টেচনত আহি ৰখি আছোঁ, কিন্তু ট্ৰেইন নাই। এতিয়া কি কৰিম? কলকাতা নাযাওঁ, এতিয়া প্লানটো চেঞ্জ কৰিলোঁ আৰু এতিয়া ধুবুৰীত বজাৰত যাম আৰু বজাৰত ফুৰিম। এনে কৈছোঁ কলকাতা যাবলৈ অহা নাই, কিন্তু এনেই মানে ট্ৰেইনৰ ষ্টেচনত আহিছোঁ যদি। চ' ফাইনেলি আমি বজাৰত আহি পালোঁ। এতিয়া আছোঁ এম বজাৰত, ধুবুৰী এম বাজাৰ আছোঁ এতিয়া। আৰু ইয়াৰ পৰা কিছুমান বস্তু ল'ম। চ' লোৱা হৈ গ'ল, এতিয়া পে'মেণ্ট কৰিলোঁ। ইয়াৰ পৰা কাপোৰ ল'লোঁ কিছুমান। তো এতিয়া আপোনালোক চাওক, এইবোৰ লৈছোঁ, হাততে আছে বেগবোৰ। তো এতিয়া এম বজাৰৰ পৰা আহিলোঁ আৰু ইয়াতে ঘুগনি খাই আছোঁ। ঘুগনি খোৱা হৈ গ'ল আৰু এতিয়া ম'ম' খাই আছোঁ, চাওক। তো আপোনালোকে চালে বজাৰত গৈছিলোঁ আৰু এতিয়া ৰুমত আহি পালোঁ আৰু হাততে আছে বেগখন, চাওক। 3:28 a.m. The next day. তো চাওক, ইয়াত বহুত বৰষুণ দিছে আৰু বতাহ দিছে। আৰু এই ভিডিঅ'টো বহুত দিন আগতে বনোৱা হয়, আপলোড দিয়া নাছিলোঁ। তো আজিহে এডিট কৰিলোঁ আৰু আপলোড দিলোঁ। তো এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।
যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে ছাপোৰ্ট কৰি যাব তো লগ পাম এটা নতুন ব্লগত তেতিয়ালৈকে বাই